হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই বৰ্তমান এতিয়া পুৱাই কাম লাগি আছোঁ। এয়া ঘৰতে বেৰ লিপি আছোঁ। সেইফালে তলত বাইদেউ লিপি আছে, ওপৰত উঠিব নোৱাৰে, সেই গতিকে তলতে লিপি আছে। মই ওপৰতে উঠি লিপি আছোঁ। মানে সময় নাই বেছি। বিয়া ওলাইছে, আমাৰ গাঁৱতে বিয়া এখন ওলাইছে, তো মইতো পেণ্ডেলত কাম কৰোঁ জানেই। কামলৈ যোৱাৰ সময় হোৱাৰ আগে আগে ইয়াত অলপ কামখিনি শেষ কৰি দিওঁ বুলি ভাবিছোঁ। মানে এইফালৰ পৰা পোহৰটো বহুত গৈছে ভিতৰত, সম্পূৰ্ণ পোহৰটো ভিতৰত পাইছে, তো সেই গতিকে ভাবিছোঁ নেকি এইখন অলপ লিপি পেলাই কাপোৰ বা বস্তা যিয়ে নলগাওঁ ঢাকিব পৰা যাব আৰু। সেয়াই আৰু কামখিনি শেষ কৰি লওঁ। বেৰ মুচি মেলি হৈ গ'ল। এতিয়া খানা খাওঁ বুলি আহিলোঁ। কমপ্লিট নহ'ল বাৰু, মানে কামলৈ যাবলৈ অলপ প্ৰব্লেম হৈছে, সেই গতিকে ভাত খাই লওঁ বুলি। আজিৰ দিনটোত ইমানেই কাম হ'ল, আমি বৰ্তমান ঘৰলৈ যাব ওলাইছোঁ। কামৰ পৰা আহি সন্ধিয়া হৈ গ'ল। মোৰ ঘৰত কিছু কাম বাকী থাকি গ'ল ৰাতিপুৱা, তো এতিয়া শেষ কৰি লওঁ বুলি। মানে এইফালৰ পৰা পোহৰ পৰে, বেৰখন আধালৈকে লিপা আছে, বাকী এইবিলাক পকা ৱাল বাৰু। এইখন থাকি গ'ল বা এইখনো থাকি গ'ল, হ'ব আৰু এইবিলাক পিছত লাহে লাহে। তো এইখন লিপি মেলি মানে পোহৰটো যাতে সেইফালৰ পৰা নাহে, এইফালৰ পৰা কিবা আঁৰি দিব পৰা যায়, কিন্তু ভাবিলোঁ যে একেবাৰে ৰেডিমেড কৰি দিওঁ। ইমানখিনি কষ্ট ইমানখিনি কিয় কৰি আছোঁ জানেনে? এয়া ডাঙৰ হৈছেগৈ আৰু হাৰ্ভেষ্টিং কৰিব পৰা হ'লে মানে মই নিশ্চয় জনাম। এইবিলাক এনেকৈ ওলাইছে, লাহে লাহে সকলোতে ওলাইছে আৰু। এইখিনি প্ৰথম লগোৱা হৈছিলে, তাৰপৰা বাকী এতিয়া নেক্সট এইবিলাক লগাই থকা হৈছে। আজি ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিওঁ আৰু। মই গা চা ধুই লওঁ, গোটেই বোকা হৈ গ'লোঁ। বাই বাই।